জানমণি ৰঞ্জিত ধানৰ মাজত এতিয়া পুঠি মাছ, দনিকণা মাছ, মিছা মাছ, শিঙি মাছ, কাৱৈ মাছ, বৰালি মাছ, শ'ল মাছ, টেঙামৰা পাতৰ লগত জোল বনাই খাবা আৰু। মাছ ধৰি আছে, ব'লক চাবলৈ যাওঁ। এইয়া শামুক ওলাই গ'ল, শামুক 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 শামুক। এই ছটা কাৱৈ মাছ সোমাই গৈছে ক'ৰবাত। এইয়া ৰঞ্জিত ধানৰ ৰোৱানিৰ মাজত পুঠি মাছৰ উজান। এই ছটা কাৱৈ আহি আছে। এই ছটা কাৱৈ মাছ, বুঢ়ী কাৱৈ। শামুককেইটা এটা নোহোৱাকৈ ধৰিবি দেই, খাই মজা লাগে শামুক। মাটি দাইল দি লৈ, অমিতা দি লৈ মজা লাগে খাই। এই ছটা বুঢ়ী কাৱৈ ওলাই গ'ল। বুঢ়ী কাৱৈ, এই কণী লগা শিঙৰা ওলাই গ'ল। ওলাই আহ। এই ছটা কাৱৈ, এই জানমণি কাৱৈ ওলাইছে। আইয়া, হয় নাযাবিগৈ নাযাবিগৈ, ক'লৈ যাওঁগৈ হয়নে? নাযাবিগৈ নাযাবিগৈ। পুৰৈ শাক টেঙামৰা পাতৰ লগত দিয়া যাব আজি গধূলিকৈ। জীয়া মাছৰ জোল খাব লাগে নহয়, আজি জীয়া মাছৰ জোল খাব লাগিব দেই জানমণি। টেঙামৰা পাত, মধুলং টেঙা, পুৰৈ শাক ছিঙিব আহিছোঁ, নহ'লে আকৌ জানমণিয়ে কৰিব নহয়। মাছকেইটা গোটাই দিলোঁ, যদি টেঙামৰা ছিঙি নিদিওঁ, মধুলং টেঙা ছিঙি নিদিওঁ, পুৰৈ পাত ছিঙি নিদিওঁ, কিহৰ লগত সিজাব হয় নাই? তেতিয়াহে গধূলিকৈ 3টা চুমা ডাইৰেক্ট দিব তোমাক। এই টেঙামৰা পাত দেখিছেনে বাৰু? জীয়া মাছৰ জোলৰ লগত দিব লাগিব। এইফালে আছে পুৰৈ শাক, তোমাৰ নক'বা আৰু, খোৱাহে কথা আৰু। এইফালে টেঙামৰা, এইফালে পুৰৈ শাক, কি খাবা তুমি হে? এইফালে আছে মধুলং টেঙা। ইচ, জুতি লাগি পৰিলে আৰু। মধুলং টেঙা, টেঙামৰা পাত, পুৰৈ শাক, তাতে এইফালে জীয়া মাছৰ জোল, মাৰিবা আৰু। এইফালে লাগি আছে জিকা। জিকাৰ লগত নাখাওঁ, জিকাৰ লগত সৰু মাছ খাবলৈ বেয়া। জিকাৰ লগত এই ছটা কাৱৈ মাছ লাগে, এই ডাল গৰৈ মাছ লাগে, তেতিয়া মানে জিকাৰ লগত জোল খাবলৈ ভাল লাগে আৰু। এতিয়ানো এই জিকাটোৰ লগত কিনো বাৰু জীয়া মাছৰ জোল খাবা হে? জিকাও আছে, এয়া দেখিছে নহয় জিকা লাগি আছে। জিকাৰ লগত সৰু মাছ খাবলৈ বেয়া, সেইকাৰণে মধুলং টেঙা পুৰৈ শাকৰ লগত দিয়া যাব। এইকেইটা শিঙৰা মাছ আধা লেলা কৰি বেঙেনাৰ লগত বিলাহী দি লৈ জলকীয়া ভাজি খাবা আৰু। আমাৰ জানমণিয়ে গধূলিৰ কাৰণে আয়োজন কৰিলেই আৰু, মাছ বাচিলেই আৰু, লাগিয়ে গ'ল আৰু। ঔটেঙা নহয়, এইটো পুৰৈ আৰু মধুলং টেঙা আৰু হেৰি কি বুলি কয়, টেঙামৰাৰ লগত দিয়া যাব। ঔটেঙাৰ লগত খাবলৈ আৰু দিন গ'ল এতিয়া, মাগুৰ মাছে খাই ঔটেঙাৰ লগত। আজি এনেকৈ দিম আৰু, পুৰৈ শাক, মোৱা মাছ, মিছা মাছ, পুঠি মাছ, দনিকণা মাছ, পূৰা দিম আজি কৈছোঁ নহয়। ভাত সৰহকৈ বনাবি। যদি জিকাৰ লগত নোখোৱা, যদি তুমি ভোলৰ লগত খাওঁ বুলি কোৱা, তেতিয়া ভোলো আছে। এয়া ভাদ মাহৰ ভোল লাগিছে দেখিছেই নহয়।
এইডালহেঁত ভুল, অলপ ডালহেঁত হে গোটেইডাল আৰু ম'হৰ শিঙেই গোটেইডাল। এইডাল অলপ ডাল নে হে 1 ফুট হ'লে 1.5 ফুটহে কম হ'ব। আজি তাৰমানে জীয়া মাছৰ জোল, পুৰৈ শাক, মধুলং টেঙা, তাতে দি দিম আৰু টেঙামৰা, দোকাহী গাপ গাপ দি দিম আৰু উফ ৰাম। গতিকে আহি আছে নেক্সট ভিডিঅ', চাবলৈ নাপাহৰিব দেই জানমণি। আকৌ নতুন প্ৰভাত।